তো এইটো ইউটিউব চেনেলত এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 7 যাৰ নাম হৈছে বস্তু বিজ্ঞানৰ অধ্যয়ন যে বস্তু বিজ্ঞান অধ্যয়ন। তো চোৱা পোনপ্ৰথমে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো ক্লাছ 8ৰ গোটেইখিনি বস্তু পাই যাবা এইটো চেনেলতে। ক্লাছ 9ৰ পাবা, ক্লাছ 10, 11, 12 লৈকে আপটো পাই যাবা, ঠিক আছে। চ' এবাৰ ছাবস্ক্ৰাইব কৰি দিলে আৰু 4 বছৰ 5 বছৰ আগলৈকে ছাবস্ক্ৰাইব কৰিব নালাগে দিয়া। অ'কে, এতিয়া চোৱা পোনপ্ৰথম কুৱেশ্যন নম্বৰ 1ত কি কৈছে, উত্তৰ দিয়া যে বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল, যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। অ'কে, 2 নম্বৰ প্ৰশ্নত কি হৈছে, বিজ্ঞানৰ বলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে, যে বিজ্ঞানৰ বলত মানুহে ৰেল, জাহাজ, টেলিগ্ৰাফ, টেলিফোন, গ্ৰামফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসা প্ৰণালী আদি উলিয়াব পাৰিছে। বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে, যে বিজ্ঞান চৰ্চা কৰিলে প্ৰাকৃতিৰ গুপ্ত তথ্য ভেদ কৰিব পাৰে, মানে অৰ্থাৎ গুপ্ত তথ্যবোৰ জানিব পাৰে, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰে। উদ্যোগতি পথত কিহে বাধা দিয়ে, যে উদ্যোগতি পথত কুসংস্কাৰে বাধা দিয়ে। মানে কুসংস্কাৰ কিছুমান সমাজত এনেকুৱা কথা চলি আছে যাৰ কোনো ভেলিড ৰিজন নাই। যেনেকুৱা ধৰা আমি গাড়ী চলাই যাওঁতে যদি আমাৰ আগত যদি মানে গাড়ীৰ আগত বা ৰাস্তাৰে যদি মেকুৰী পাৰ হৈ যায়, বহুতে ভাবে যে তেতিয়াহ'লে অমংগল হ'ব বুলি। অ'কে, এইবোৰ এটা এটা কুসংস্কাৰ, বা ডাইন হত্যা এটা কুসংস্কাৰ আছিল। এতিয়াও যথেষ্ট কমিছে যদিও, মানে এটা সময়ত ডাইন হত্যাটো বহুত বেছি আছিল। তো এইবোৰ এটা এটা কুসংস্কাৰ উন্নতিত বাধা দিয়ে। অ'কে, তাৰপিছত কি আছে, ধনগুলৈ, ধনগুলৈকে কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰিছিল, যে ধনগুলৈক মানুহে প্ৰেত মায়া বুলি বিশ্বাস কৰিছিল। হাতীয়ে গা লৰালে কি হয় বুলি ভাবে, যে বিজ্ঞানৰ জ্ঞান নথকাৰ বাবে বহুত মানুহে অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানি চলে। এনে কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰে, মানে আমি পৃথিৱীখন, আমাৰ পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি মানুহে ভাবে। কিছুমান কোনে ভাবে যিসকল অন্ধবিশ্বাস কৰে আৰু কুসংস্কাৰ মানি চলে, সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে, যিটো প্ৰকৃততে কি মিছা কথা। বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়, যে বিজ্ঞান শিক্ষাৰ পৰা প্ৰাকৃতিত ঘটি থকা ঘটনাবোৰৰ কাৰণসমূহ জনা যায়, যে বস্তুৰ মূল তত্ত্ব জনা যায়, আৰু তেতিয়া মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে। ধনগুলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা, যে সাধাৰণতে জাবৰ জোঁথৰ, জীৱ জন্তুৰ মল মূত্ৰ আদি পচা বস্তু জিকা ঠাইৰ পৰা এবিধ ভাস্প নিৰ্গত হয়। জৈৱিক পদাৰ্থৰ বিশেষকৈ প্ৰাণী দেহৰ পচনৰ ফলত ফসফিন বা মিথেন গেছৰ উৎপন্ন হয়। দুয়োবিধ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহি বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি হয়, আৰু এই বিস্ফোৰক মিশ্ৰণৰ হোৱা ঠাইত যদি ফসফৰাছ ডাই অক্সাইড উৎপন্ন হয়, বায়ুৰ সংস্পৰ্শলৈ বায়ুৰ লগত মিহলি হয়, তেতিয়া আপোনাৰ আপুনি জুই জ্বলি উঠে, মানে জুই লাগি যায়। এই জুইৰ চাকি নিচিনা হৈ বতাহত কিছু সময়ৰ বাবে লৰচৰ কৰি ফুৰে, আৰু বতাহত ফুৰি, আৰু কোনো কোনো মানুহে বিশ্বাস কৰে যে এইবোৰ পুতি থোৱা ধন সোণৰ পৰা ওলোৱা জুই। আৰু ধনগুলৈকে কোনো কোনো ঠাইত আধামূৰীয়া বা আধামুণ্ড বুলি কোৱা হয়। মানে সাধাৰণতে এটা কথা মন কৰিবা, কেতিয়াবা কেতিয়াবা আমি হাবিত বা জংঘলত কি দেখা যায়, যে জুই জ্বলোৱাটো দেখা যায়। একচুৱেলি সেইটো কি ভাবে, যে মানুহে এইটো কি ভাবে, যে মানুহে এইটো সাধাৰণতে ভাবে যে এইটো এই ভূতৰ চাগে জুই জ্বলাই দিছে, কিন্তু এইটো ভূতৰ জুই নহয়। সেইটো আচলতে কি হয়, সেইটো আচলতে এই ফসফৰাছ গেছৰ পৰা ওলোৱা যিটো জুই হয়, এইটো ফসফৰাছ গেছৰ পৰাহে ওলায়। তাৰপিছত কি আছে, প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা, যে আমি বন্ধ ডাঙৰ খালী কোঠা এটাত চিঞৰিলে আমি কৰা শব্দটো শুনাৰ পিছ মুহূৰ্তত আকৌ এবাৰ আমাৰ অনুৰূপ শব্দ এটা শুনিবলৈ পাওঁ। এয়া হৈছে প্ৰতিধ্বনি। আমি কৰা শব্দটো বন্ধ কোঠাৰ বেৰৰ কঠিন অংগত খুন্দা খাই প্ৰতিফলিত হৈ আকৌ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে। তেনেদৰে প্ৰতিধ্বনিৰ সৃষ্টি হয়। মানে কি হয়, আমাৰ মুখৰ পৰা ওলোৱা কথাটো, মানে ধৰি লোৱা ছাপোজ এনেকুৱা আছে, ছাপোজ ধৰি লোৱা এনেকৈ এটা ৱাল আছে, ইয়াৰ পৰা যদি আমি শব্দৰ সৃষ্টি কৰোঁ, শব্দটো কি কৰিব, এনেকৈ ৱালত গৈ কিনে লাগিব, লগাৰ পিছত আকৌ ৱালৰ পৰা এনেকৈ ঘূৰি আহিব শব্দটো, ঘূৰি আহি আমাৰ কাণত যেতিয়া পৰিব, সেইটোকে আমি প্ৰতিধ্বনি বুলি কওঁ। ঠিক আছে, এইটো মনত ৰাখিবা। নেক্সট চোৱা নাম্বাৰ 4ত কি আছে, কি কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়, যে বিজ্ঞান শাস্ত্ৰৰ দ্বাৰা প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণসমূহ জানিব পাৰি, নতুন নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰি। বিজ্ঞানৰ দ্বাৰা জ্ঞান লাভ কৰিয়ে মানুহে ৰেল, জাহাজ, টেলিগ্ৰাফ, টেলিফোন, ফোনোগ্ৰাফ, টেলিফোন বা গ্ৰামফোন, অনুবীক্ষণ যন্ত্ৰ, দূৰবীক্ষণ যন্ত্ৰ, বিভিন্ন প্ৰকাৰৰ বিমান, নানাবিধ ঔষধ, চিকিৎসা পদ্ধতিৰ আদি উলিয়াব পাৰিছে। তেনেকৈ দৈনন্দিন প্ৰাকৃতিত ঘটি থকা যেনে বিজুলী, বজ্ৰপাত, ভূমিকম্প, প্ৰতিধ্বনি ইত্যাদিৰ
অনেক ঘটনাবোৰৰ মূল কাৰণ বিচাৰি উলিয়াব পাৰিছে। এতিয়া চোৱা, বিজুলী বা বজ্ৰপাত কিয় মাৰে? যেতিয়া মেঘে মেঘে খুন্দা খায় তেতিয়া বজ্ৰপাত হয়। ভূমিকম্পটো কি হয়? ভূমিকম্পটো মাতে কি হয়? কেতিয়াবা কেতিয়াবা সেইটো অকণমান তলফালে নামি যায়। প্ৰতিধ্বনি কি? এটা কঠিন বস্তুত এটা শব্দটো ওলাই কিনে আকৌ ঘূৰি আহি সেইটোক প্ৰতিধ্বনি বুলি কোৱা হয়। এইবোৰ ঘটনা জানিব পাৰিছে। যিবোৰ ঘটনা আমি দেখি আচৰিত হওঁ বা আনন্দিত হওঁ, এই সকলোবোৰ কথাৰ প্ৰাকৃতিক গুপ্ত তথ্য ভেদ কৰি ইয়াৰ মূল কাৰণবোৰ জানিব পাৰি কেৱল বিজ্ঞানৰ চৰ্চাৰ যোগেদি, মানে বিজ্ঞান অধ্যয়নৰ যোগেদি। সেই বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। এতিয়া চোৱা নম্বৰ 5ত কি আছে? বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে? যে বিজ্ঞানবিদসকলে শব্দ তত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন এঠাইলৈ নিব পাৰিছে আৰু শব্দক ধৰি ৰাখি ফোনোগ্ৰাফ, গ্ৰামোফোন, ৰেডিঅ' আদি আৱিষ্কাৰ কৰিব পাৰিছে। 6 নম্বৰ কি আছে? প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যে কুসংস্কাৰৰ উদগতি পথৰ এটা বাধা, মানে কুসংস্কাৰৰ উন্নতিত বাধা দিয়ে। যে এই বাক্যশাৰী বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। যে মানুহৰ মাজত চলি অহা সকলোবোৰ কথাই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা প্ৰমাণ কৰিব পাৰে। এই কথা ক'বলৈ যাওঁতে কথাফাকি উল্লেখ কৰা হৈছে। মানে কি? যে চলি অহা যে প্ৰতিটো কথাই যে সত্য, সেইটো নহয় প্ৰমাণ কৰিবলৈ এই কথাটো কোৱা হৈছিল। যে ব্যাখ্যাত কি লিখিবা? যে প্ৰাচীন কালৰে পৰা মানুহে মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এইবোৰক কুসংস্কাৰ বুলি কোৱা হয়। যে এনেধৰণৰ কুসংস্কাৰে জাতীয় উদগতিৰ পথ আৰু কুসংস্কাৰে ব্যক্তিগত উদগতিৰ পথত বাধা দি আহিছে। এই কুসংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে বৰ্তমান অহৰহ চেষ্টা কৰি আহিছে। কাৰণ বিজ্ঞানে কুসংস্কাৰ নিৰূপণ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰে। এতিয়া নেক্সট কি আছে? বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। যে আমি বিজ্ঞান শাস্ত্ৰত অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ, তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাবলৈ বিচাৰিছে। তো চোৱা, ব্যাখ্যাত কি লিখিবা? যে বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰাকৃতিতে জ্ঞান পাব পাৰোঁ। যে বিজ্ঞানৰ অধ্যয়নৰ দ্বাৰা মানুহে নিতৌ নতুন নতুন বস্তুসমূহ উদ্ভাৱন কৰিব পাৰিছে। বিজ্ঞানৰ দ্বাৰাই যিহেতু প্ৰাকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰাকৃতিৰ কাৰণবোৰ জানিব পাৰি, সেয়েহে তাৰে আঁৰত ধৰি বিজ্ঞানীসকলে নতুন বস্তুৰ উদ্ভাৱনৰ তথ্য আৱিষ্কাৰ কৰিব পাৰিছে। এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা যিকোনো ঘটনাৰ বিষয়ে জানিবলৈ হ'লে আমি বিজ্ঞান চৰ্চা কৰিবই লাগিব। যেনেকৈ মানুহৰ পথাৰৰ শস্য আনি ভঁৰালত সঞ্চিত কৰি থয়, তেনেকৈ বিজ্ঞান শাস্ত্ৰতো সকলোৰে জ্ঞান সাঁচি থোৱা হয়। মাত্ৰ আমি তাক অধ্যয়ন কৰি সেই জ্ঞান লাভ কৰিব পাৰোঁ। মানে আমাৰ চাইণ্টিষ্ট বা বৈজ্ঞানিকসকলে কি কৰে? প্ৰতিটো বস্তুৰ কাৰণে অধ্যয়ন কৰি কিনে সেইটো বুকছ লিখে বা নিউজ পেপাৰত সেইটো পাব্লিছ কৰে। সেইটো জ্ঞানখিনি থাকে, আজিকালি ইণ্টাৰনেটতো পাই যায়। জাষ্ট আমি সেইখিনি বস্তু চাব লাগে। অ'কে, সেইটো কথাই কোৱা হৈছে। তাৰপিছত কি আছে? মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞানৰ চৰ্চাৰ ফল। যে মানৱ জাতিৰ যে বৰ্তমান সভ্যতা, মানে যিমান ষ্টেণ্ডাৰ্ড হৈছে, ডেভেলপ হৈছে, এইটো ৰিচাৰ্চ কৰাৰ কাৰণেই হৈছে। এইটো ক'ৰ পৰা তুলি দিয়া হৈছে? যে বস্তু বিজ্ঞান অধ্যয়নৰ পৰা তুলি দিয়া হৈছে। এইখিনিতো চেম লিখিবা। তাৰপিছত কি লিখিবা? কেৱল বিজ্ঞান চৰ্চাৰ ফলতহে আজি সভ্যতাৰ সৃষ্টি হৈছে, এই কথাষাৰ বুজাবলৈ লেখকে কথাষাৰ কৈছে। যে গুহাত বাস কৰা আদিম মানুহে ক্ৰম বিৱৰ্তনৰ বহুতো স্তৰ পাৰ হৈ আজিৰ অৱস্থাত উপনীত হৈছোঁ। মানে আগতে মানুহ কি আছিল? গুহাত আছিল। এই গুহাৰ পৰা আহি মানে আজিৰ দিনত আমি ইয়াতে পাইছোঁ। আজিৰ দিনত কি আছে? বিল্ডিং বনাইছে, টেলিফোন, টেলিভিশ্যন, এৰোপ্লেন, এইবোৰ বনাইছে, ডেভেলপ হৈ আছোঁ। যেতিয়াই তেওঁলোকৰ বিজ্ঞানৰ প্ৰথমটো খাপত ভৰি দিলে, তেতিয়াৰ পৰা মানুহে উত্তৰণৰ পথত ভৰি দিলে, মানে উন্নতিৰ পথত ভৰি দিলে। তেতিয়াৰ পৰা মানুহে বিজ্ঞানৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত থকা তথ্যবোৰৰ কাৰণবোৰ জানিব পাৰিলে। তেতিয়াৰ পৰা বিজ্ঞানীসকলে নতুন নতুন বস্তু আৱিষ্কাৰ তথা উদ্ভাৱন কৰিলে। আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ এই অৱদানসমূহ প্ৰয়োগ অপৰিহাৰ্য। সেয়েহে চিকিৎসা বিভাগত, প্ৰতিৰক্ষা বিভাগ মানে মেডিকেল ছায়েন্সত, ডিফেন্সত, শিক্ষা সংস্কৃতি বিভাগত, যাতায়াত পৰিবহণ, কৃষি, শিল্প, দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি সকলোবোৰতে বিজ্ঞানে আগবঢ়োৱা আৱিষ্কাৰসমূহৰ প্ৰয়োগ হয়। গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমানৰ সভ্যতাটোৱে বিজ্ঞানৰ চৰ্চাৰ ফল। ঘ নম্বৰত কি আছে? সকলোৰে কিঞ্চিত কিঞ্চিত তেহে এটা সমচিত। মানে সকলোৱে যদি অকণমানকৈ তাতে কণ্ট্ৰিবিউশ্যন কৰে, মানে এইটো কথাটো এনেকুৱা ৰাইজে নখ জোকাৰিলে নৈ বয়, তেনেকুৱা কথাটো। বা তুমি যদি এনেকৈ ভাবা যে ছাপ'জ
ভাৰতত কিমান মানুহ আছে বা অসমত কিমান মানুহ আছে? 3 কোটি মানুহ আছে। 3 কোটি মানুহে যদি তোমাক 1 টকাকে দিয়ে, তোমাৰ তাত কিমান টকা হ'ব? 3 কোটি টকা হৈ যাব। মানে এদিনতে তুমি কোটিপতি হৈ যাবা। হয় নে নাই? সেইটোৱে কৈছে। কিঞ্চিত কিঞ্চিত এটা সমষ্টিত। যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। যে বিজ্ঞানৰ যে অনেক বিভাগ আছে আৰু আমাৰ সেই সকলোবোৰ সামান্য হ'লেও যে জ্ঞান থকাৰ উচিত কথাষাৰ বুজাবলৈ উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। যে বিজ্ঞান শাস্ত্ৰৰ পৰিসৰ অতি বহল, ইয়াক অধ্যয়ন কৰিবৰ বাবে বিভিন্ন বিভাগত বিভক্ত কৰি লোৱা হৈছে। যেনে পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, উদ্ভিদ বিজ্ঞান, জীৱ বিজ্ঞান ইত্যাদি। মানে এইটো কয় ফিজিক্স, এইটো কয় কেমেষ্ট্ৰি, অ'কে, এনেকৈ ভাগ কৰি লোৱা হৈছে। বিজ্ঞানৰ ইমানবোৰ বিভাগৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰা কোনো এজন মানুহৰ বাবে সহজ নহয়। মানে গোটেইখিনি এজন মানুহ জনাটো সম্ভৱ নহয়। আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একো একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল। মানে এজন মানুহে এটা বিষয়তে ৰিচাৰ্চ কৰিছিল বা চৰ্চা কৰিছিল। সেয়েহে মানুহৰ ইয়াৰে এবিধ বা দুবিধ শাখাৰে চৰ্চা কৰি তাক সম্পূৰ্ণ আয়ত্ত কৰিবলৈ চেষ্টা কৰা উচিত। সেয়েহে এজন মানুহে যদি এনেকুৱা হয় যে ই কাঠমিস্ত্ৰী কামো কৰিব পাৰে, ই ঘৰৰ চিমেণ্টৰ কামো কৰিব পাৰে, ই টাইলছৰ কামো কৰিব পাৰে, ই দোকানো কৰিব পাৰে, ই জুৱেলাৰীৰ কামো কৰিব পাৰে, ই লগতে ৰিক্সাও চলাব পাৰে, ট্ৰেক্টৰো চলাব পাৰে, ইমান যদি কাম এজন মানুহে জানে তেতিয়াহ'লে কোনো কামে পাৰফেক্টলি কৰিব নোৱাৰে। সেয়ে আমি এটা বিষয়ত বেছিকৈ ফ'কাছ কৰিব লাগে। ছাপ'জ এতিয়া যদি তুমি ভাবা তুমি এতিয়া ক্ৰিকেট খেলি ৰিয়ান পৰাগ হৈ যাবা, নাইবা তুমি এতিয়া ফুটবল খেলি কেনে সুনীল ছেত্ৰী হৈ যাবা, নাইবা তুমি যেতিয়া ভাবা যে ক্ৰিষ্টিয়ানো ৰনাল্ডো হৈ যাবা বা লিঅনেল মেছি হৈ যাবা, নাইবা তুমি গান গাই কিনে যদি ভাবা এতিয়া যে ডাঙৰ এজন শিল্পী হৈ যাবা, যেনেকুৱা আমাৰ অসমত ডাঙৰ ডাঙৰ শিল্পী আছে, য'ত তাৰে ভিতৰত চবতকৈ ডাঙৰ শিল্পী কোন আছে নিশ্চয় কমেণ্ট কৰি জনাবাচোন। অ'কে, তো তাৰপিছত চোৱা নেক্সট, যদি তুমি ভাবা যে নাই মই পঢ়ি কিনে একদম বহুত ধুনীয়া এজন ষ্টুডেণ্ট হ'ম, যে টপ কৰিম, তেতিয়াহ'লে নহ'ব। তুমি এটা ছাইডত যাব লাগিব। তুমি যে গান গাব খোজা তেতিয়াহ'লে গানতে প্ৰেক্টিচ কৰিব লাগিব ভালকৈ। পঢ়িব হ'লে ভালকৈ পঢ়িব লাগিব। যদি তুমি ভাবা যে নাই মই ক্ৰিকেটত যাম, তেতিয়াহ'লে ভালকৈ ক্ৰিকেট খেলিব লাগিব। সেইটো কথাই কোৱা হৈছে। আগতে এটা বা দুটা শাখাৰ বিষয়ে চৰ্চা কৰিবলৈ চেষ্টা কৰিছিল, আয়ত্ত কৰিবলৈ চেষ্টা কৰা উচিত। কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ হ'লে সকলো বিষয়বোৰ অলপ অলপ জ্ঞান থাকিব লাগিব। এতিয়া এনেকুৱা নহয় যে তুমি লিখা পঢ়া কৰিবা বুলি ভাবি যে ক্ৰিকেট ফুটবল চব এৰি দিছা। অকণমান হ'লে ন্যূনতম জ্ঞান থাকিব লাগিব, নহ'লে তুমি সমাজত চলাতে দিগদাৰী হ'ব। চাপ'জ কোনোবা এটা চাহ দোকানত বহিছা, কোনোবা এটা আলহী ঘৰত গৈছা, সি ক্ৰিকেট খেলি ভাল পায়, তুমি যেতিয়া ক্ৰিকেটৰ একোৱেই নাজানা, সি তোমাক চাই ভোৰ হ'ব আৰু তুমি তাক চাই বৰ হৈ যাবা। তো সেই ন্যূনতম জ্ঞান এটা লাগিব। এই কথাষাৰ লেখকে ইয়াতে বুজাব বিচাৰিছে। ঠিক আছে, এতিয়া 7 নম্বৰত কি আছে বহলাই লিখা। যে পাঠৰ আলামত কুসংস্কাৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰিব পাৰি লিখা। যে পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে ধন গুলৈ প্ৰেত মায়া বুলি বিশ্বাস কৰে। কিছুমান মানুহে পৃথিৱীখনত এটা হাতী পিঠিত থকা বুলি বিশ্বাস কৰে আৰু ভাবে যে হাতীয়ে গাটো লৰালে ভূমিকম্প হয়। ইয়াতকৈ গুৰুত্বৰ বিষয়ে মানুহে কুসংস্কাৰ আছে। ইয়াতকৈ গুৰুত্বৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে। ইয়াৰ এটা দৃষ্টান্ত হ'ল আগৰ দিনত কিছুমানৰ মাজত সতীদাহ প্ৰথা এটা কুপ্ৰথা আছিল। সতীদাহ প্ৰথা, এতিয়া চোৱা সতীদাহ প্ৰথাটো কেনেকুৱা আছিল। চাপ'জ ধৰি লোৱা যে এজন মানুহ আছে, ঠিক আছে, ই 30 বছৰ বয়সত বিয়া পাতিলে। অ'কে, 30 বছৰ বয়সত বিয়া পাতিছে, ইয়াৰ ৱাইফৰ এজ ধৰি লোৱা আছে চাপ'জ 28 ইয়াৰ্ছ, অ'কে, বা 25 26 এনেকুৱা ধৰি লোৱা। এতিয়া ই যদি চাপ'জ এই 30 ইয়াৰ্ছতে বা 32 ইয়াৰ্ছতে যদি চাপ'জ ই ধৰি লোৱা 32 ইয়াৰ্ছতে ই ঢুকাল, ই মৰি গ'ল, তেতিয়াহ'লে ইয়াৰ ৱাইফৰ সেইটো সময়ত বয়স কিমান হ'ব? ইয়াৰ যেতিয়া 30 আছিল, ইয়াৰ 28, তেতিয়াহ'লে ইয়াৰ যদি 32 হয়, ৱাইফৰ কিমান হ'ব? যদি ইয়াৰ ৱাইফত কিমান হ'ব? 30 বছৰ। তো 30 বছৰ, এতিয়া ইয়াৰ হাজবেণ্ড যে বা স্বামীৰ যে মৃত্যু হৈ গ'ল, ইয়াৰ মৃত্যুৰ কাৰণটো বেমাৰত হ'ব পাৰে, যে কিবা এটা বেমাৰত হৈ গৈছে, কিবা এটা ডিজিজত হৈ গৈছে, নাইবা এক্সিডেণ্টতো হ'ব পাৰে। অ'কে, এতিয়া ই ঢুকুৱাই যোৱাৰ পিছত যে ই মৃত্যু হোৱাৰ পিছত যদি এনেকৈ ভাবে যে ইয়াৰ এই চিতাতে ইয়াকো পুৰিব লাগিব বা ইয়াকো মাৰি পেলাব লাগিব, সমাজৰ মানুহ যদি এনেকৈ ভাবে, কথাটো শুদ্ধ নহয় না। আৰু সেইটো নিয়মে তেতিয়া চলি আছিল। এইটো আছিল সতীদাহ প্ৰথা। মানে এটা সময়ত কি কৰা হৈছিল যে যদি হাজবেণ্ডৰ বা যদি তাতে কি হৈছিল যে স্বামীৰ মৃত্যু হৈছিল, তেতিয়া ৱাইফকো সেই চিতাতে জুইত পুৰি দিছিল। এইটো আছিল সতীদাহ প্ৰথা। অ'কে, কুপ্ৰথা আছিল। যে বিজ্ঞানৰ শিক্ষা লাভৰ কাৰণে লাভ কৰিলে সমাজৰ পৰা এই কুসংস্কাৰবোৰ দূৰ কৰিব পাৰে আৰু বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা মিছা ভাল বেয়া ন্যায় অন্যায় বুজিব পাৰি।
এতিয়া চোৱা খ নম্বৰ কি আছে, বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি ঘাই বিষয় যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা। যে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় হ'ল, এটা মুখ্য বিষয়, যে এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰাকৃতিৰ গুপ্ত তথ্য ভেদ কৰিব পাৰি, মানে গুপ্ত তথ্য জানিব পাৰি, অৰ্থাৎ প্ৰাকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। 8 নম্বৰ প্ৰশ্নত কি কৈছে, তলৰ শব্দকেইটা প্ৰত্যয় ভাঙি দেখুওৱা। এই প্ৰশ্নটো সলভ কৰাৰ আগতে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে। চ' এইখিনি বস্তু তোমাৰ পৰা মই আশা কৰিলোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি। এতিয়া চোৱা 8 নম্বৰ প্ৰশ্নত কি কৈছে, তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা। ৰোৱনী, ৰৌ যোগ কণী ৰোৱনী, ৰান্ধনী, ৰান্ধ যোগ কণী ৰান্ধনী, নাৱৰীয়া, না যোগ অৰিয়া নাৱৰীয়া, মৰমীয়াল, মৰম যোগ শিয়াল মৰমীয়াল, পনীয়া, পনীয়া কি পযোগ পানী যোগ পনীয়া, জোনালী, জোন যোগ আলি জোনালী, দয়া, দয়া যোগ আলু দয়ালু, দয়া যোগ আলু মনত ৰাখিবা, ধৰুৱা, ধাৰ যোগ ধাৰুৱা, ঠিক আছে। চ' এইটো ভিডিঅ'ত ক্লাছ 8ৰ চেপ্টাৰ নম্বৰ 7, যাৰ নাম আছিল বস্তু বিজ্ঞান অধ্যয়ন। এতিয়া গোটেইখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ ইমান ধুনীয়াকৈ আলোচনা কৰা হ'ল, আশা কৰোঁ ভাল লাগিছে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত, ধন্যবাদ।